Hello everyone, good morning. Barsa Kitchener আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভোগালী বিহু সমগ্ৰ অসমীয়ালৈ ভোগালী বিহুৰ বহুত উলগ জনাইছো মই ৰাতিপুৱা বিছনাৰ পৰাই। গতিকে আজিনো বিহুৰ দিনটোত আমি কি কৰোঁ কি নকৰোঁ আপোনালোকে মোৰ লগতে চাই যাব বুলি আশা কৰিলোঁ আৰু ভোগালী বিহুৰ বহুত উলগ জনাই মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এয়া আমি নদীত গা ধুবলৈ আহিছোঁ আৰু প্ৰতি বছৰে আমি মাঘৰ বিহুৰ দিনা নৈ নদী আছে আমাৰ ঘৰৰ ওচৰতে আমি তাত গা ধুব আহোঁ আৰু সকলো ৰাইজে ওলাই আহে আৰু গা ধুবলৈ। ভিউটো চাওকচোন গাইজ, কিমান ধুনীয়া পৰিৱেশ। এয়া সকলোৱে খুব আনন্দৰে গা ধুই আছে আৰু ইজনে সিজনৰ লগত অকণমান এনজয় কৰিছে আৰু চাওকচোন। এয়া আমিও গা ধুলোঁ। হেল্ল' এভৰিৱান, গা ধুলোঁ নদীত মাঘৰ বিহু বুলি, বহুত ভাল লাগিল। আহাচোন, তোমালোকে গা ধুলা নে নাই? কেনেকুৱা লাগিল? আমি সকলোৱে গা ধুলোঁ। হেপ্পী বিহু, হেপ্পী ভোগালী বিহু। গা ধুই আহি আমি একে পোনে মন্দিৰৰ চাকি গছ জ্বলাই মেজি জ্বলাব আহি গ'লোঁ আৰু এয়া মেজি জ্বলাবৰ কাৰণে বাবু মাইনাই ধূপ দি আছে। ধুনীয়াকৈ সিহঁতে ধূপ কাঠি জ্বলাই ল'লে, তামোল পাণ আগবঢ়াই ল'লে মেজিত। আৰু ইয়াতে আমি মেজিটো ঘৰৰ কাষতে দেউতাকে ল'ৰাটোক সৰুকৈ বনাই দিছে, কিন্তু পথাৰত যিবিলাক মেজি বনোৱা হয় ডাঙৰকৈ বনায় বাৰু, কিন্তু এই ল'ৰাটোক নিচুকাবৰ কাৰণে বনাই দিয়াৰ নিচিনাহে হৈছে। দেউতাকে এনেই আৰু জাষ্ট সৰুকৈ বনাই দিছে, দেউতাকে সময়ো নাপায় যিহেতু, সেইকাৰণে। তথাপিও মেজিটো বনাই দিছে আৰু এই মেজিৰ জুইকুৰাই এটা নিয়ম আৰু মেজিৰ জুইকুৰাৰ লগতে যাতে সকলোৰে মনৰ পৰা দুখ দুৰ্গতি, সকলোৰে জীৱনৰ পৰা দুখ দুৰ্গতি এই মেজিৰ জুইকুৰাই আঁতৰাই নিয়ে আৰু মেজিৰ পোহৰেৰে যেন সকলোৰে জীৱন জীপাল হৈ পৰে, ৰঙিল হৈ পৰে, তাৰেই কামনা কৰিছোঁ। এয়া ধোঁৱাবোৰ খুব ধুনীয়াকৈ কুণ্ডলী পকাই যাই আছে। দৃশ্যটো খুবেই ধুনীয়া, খুবেই মনোৰম, বৰ ভাল লাগে। আৰু ৰাতিপুৱা মাঘৰ বিহুৰ দিনাখন গা পা ধুই আহি যে এইকুৰা জুই পোৱাই এনেকুৱা ভাল লাগে নহয় গাইজ, কি ক'ম, খুব ধুনীয়া। আৰু এয়া আমি সকলোৱে জুইৰ উত্তাপ লৈছোঁ আৰু এই উত্তাপে সকলোকে সুখত ৰাখক, সুখী কৰি ৰাখক, এয়া অন্তৰৰ পৰা কামনা কৰিছোঁ। এয়া চাই থাকিব গাইজ একদম। আৰু এয়া হাজবেণ্ডে মেজিৰ ফুট চবকে দি গৈছে আৰু নিজেও লৈ লৈছে। মেজি চেজি জ্বলাই উঠি আমি সেয়া ৰাতিপুৱাৰ চাহ খালোঁ। এয়া চাহ, বিহুৰ প্ৰথম কাপ চাহ আগবঢ়াই দিছোঁ ৰাতিপুৱাতে। ৰাতিপুৱাৰ চাহকাপ এয়া ৰেডি কৰি দিলোঁ। এয়া আমি মন্দিৰত যাব ওলাইছোঁ বিহু বুলি। এয়া আমাৰ মন্দিৰ আছে আৰু অকণমান দূৰত, তাতে যাব ওলাইছোঁ। আপোনালোকো আহি থাকক আমাৰ লগত মন্দিৰত। মন্দিৰৰ পৰা আহি আকৌ পোনে পালোহি খেলপথাৰ। মাঘৰ বিহু উপলক্ষে আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে খেল ধেমালিৰ আয়োজন কৰা হয়। এয়া খেল ধেমালিত আহিলোঁ, খেল ধেমালি চালোঁ। গাইজ, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি অন্তৰৰ পৰা আশা কৰিছোঁ। আৰু এয়া আজিলৈ আহিছোঁ, বাই।